গভীৰতে কোৱা হয় সেই চিত্ৰমুখী ইতিমধ্যে সকলোৰে আজ্ঞা লৈ ৰন্ধন প্ৰকৰণ কৰি আছে সেই আয়াততে এই অনুষ্ঠানটো হৈ ভগৱন্তৰ শ্ৰীচৰণলৈ যোৱাপাল দণ্ডৰস্থলী যি গৃহৰ মায়াত আবদ্ধ হৈ থাকে সেইবিলাকৰ ক্ষেত্ৰতে এনেকুৱা হয় বুলি তেওঁ খেদ কৰিছে। ৰিয়েল গৰু নহয় মানে ভগৱন্তে মায়া কৈ আছে যে মহাভাৰত ধৰি দিলে যে কি কৰিব চাইছিলে যে মই আজি হাজৰিকাক পৰীক্ষা কৰি যাওঁ তেওঁৰ ওচৰলৈ ঘৰতে গৈ তেওঁ মই বাৰীত সোমাই গ'লে কিবা কিবি কৰি দিলে তেওঁতো গৃহস্থপন্থী হ'ল গৃহস্থকে আৰু খক দে আৰু খোৱা বুলি কেতিয়াওতো নকয় তেতিয়া মাৰপিট কৰিলে ভগৱন্ত এনেই হেৰি হৈ দিলে আৰু ইয়াৰ কাৰণে এতিয়া কৈছে যে সেইগৰাকী পক্ষীলতে গৰু কপিলা গৰু নহয় বুলি কৈছে দেই। অদ্বৈতক জ্ঞান দিয়া আটাইকে ফুলৰ